তো নমস্কাৰ বন্ধু বান্ধৱীক স্বাগতম জনাইছোঁ আপোনালোকক গৌতম টেক নামৰ ইউটিউব চেনেলটোত। তো এতিয়া চাব পাৰে আপোনালোকৰ অসমৰ ল'ৰা ছোৱালী বিয়া হৈছে এটা ভাল খবৰ, কিয়নো প্ৰায় আপোনালোকৰ 5000টা পদ মুকলি হৈছে। আৰু সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু চেনেলটো যদি নতুন তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো এতিয়া চাই ল'ব এই ৰিক্ৰুইটমেণ্টটো মুকলি হৈছে আপোনালোকৰ ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা। আৰু ইয়াত আপোনালোকৰ টোটেল পদ আছে আপোনালোকৰ 5043টা আৰু ইয়াৰ পদটোৰ নাম হৈছে নন এক্সিকিউটিভ পদ। আৰু এতিয়া চাই ল'ব ইয়াত আপোনালোকৰ চেলাৰিটো দিয়া হ'ব আপোনালোকৰ প্ৰায় 28000ৰ পৰা 1,03,000 টকালৈকে ইয়াত আপোনালোকৰ চেলাৰিটো দিয়া হ'ব। আৰু ইয়াত আপোনালোকৰ চাব পাৰে ইয়াত আপোনালোকৰ ষ্টাৰ্টিং ডেটটো হৈছে আপোনালোকৰ 6 ছেপ্টেম্বৰ 2022 চন আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 5 অক্টোবৰ 2022 চন। আৰু এতিয়া চাব ইয়াত আপোনালোকৰ ইয়াত জন ৱাইজ আপোনালোকৰ ইয়াত ভেকেঞ্চিবোৰ ভগাই দিয়া আছে। আপোনালোকৰ নৰ্থ ইষ্টৰ কাৰণে আপোনালোকৰ দিয়া আছে ইয়াত আপোনালোকৰ প্ৰায় 185টা পদ আপোনালোকৰ দিয়া আছে। তো এতিয়া চাই ল'ব ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো লাগিব। ইয়াত আপোনালোকে ডিগ্ৰী কমপ্লিট কৰিব লাগিব। আৰু এতিয়া চাই ল'ব ইয়াত আপোনালোকৰ পে'মেণ্ট কাটিব লাগিব। আপোনালোকৰ SC ST আৰু আপোনালোকৰ PWD আৰু মহিলাসকলৰ কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে। আৰু আপোনালোকৰ যিসকল আনৰিজাৰ্ভ আছে তেওঁলোকৰ কাৰণে আপোনালোকৰ প্ৰায় 500 টকা আপোনালোকে পে'মেণ্ট কাটিব লাগিব। তো আৰু আপোনালোকে এই পদকেইটাৰ এপ্লাই কৰিব পাৰিছে তাৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে এনেকৈ তললৈ স্ক্ৰল ডাউন কৰিব ৱেবছাইটটোত, তাৰপিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্ম বুলি পাব, তাত ক্লিক কৰি কিনে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব পাৰিব। তো আজি ভিডিঅ'টোত এইখিনিয়ে। তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাই